गसाइगाव बिपिएफ दोलोनि गोख्रों खुद्रिसारनाय दिनै गसाइगाव महकुमा बेंगिरिनि दरखं मोखाङाव गसाइगाव जिल्ला बिपिएफ आरो पर्बतजरा जिल्ला बिपिएफनि बानजायनायाव इलेक्शन कमिशन अफ इन्डियानि डिलिमिटेशननि ड्राफ्ट ओंखारनायखौ गनायनानै लानो हानाय नङा होननानै गोख्रों सोमावसारदों बिपिएफ राजखान्थि हान्जाया। आखायाव बेनार फ्लेकार्ड लानानै बिसायख'थि आयोग हाय हाय आसाम सोरखार हाय हाय बायदि स्लगानजों बिटिसिआव मोननै लकसभा बियाब दाफुंनानै होनांगौनि थाखाय आरो दरं बियाबखौ नाङा जोंनो थाखानाय उदालगुरि बियाबखौनो जोंनो नांगौ बिटिसिआव क'क्राझार आरो उदालगुरि बियाबखौनो दानानै होनांगौ होननानै गोख्रों सोमावसारदों बिपिएफ दोलोआ। लोगोसे थाबैनो गासै दाबिखौ मावफुंनानै होनांगौनि थाखाय गसाइगाव महकुमा बेंगिरिनि जोहै इलेक्शन कमिशन अफ इन्डियानिसिमबो मेम'रेन्डाम दैथायहरो। मख'नो गोनांदि बे हाबाफारियाव बिटिसिनि बारग' चिफ हाग्रामा महिलारिजों लोगोसे बारग' डिपुटि चिफ खाम्फा बरगयारि 29 नं सोनाब क'क्राझार बिधानसभा बियाबनि एमसिएलए रबिराम नार्जारि, बिटिसिनि एमसिएलए मुनमुन ब्रह्म, रहिद्र ब्रह्म, मृत्युन्जय ब्रह्मजों लोगोसे गोबां बिपिएफ दोलोनि गोजौ थाखोनि दैदेनगिरि आरो गोबां बिपिएफ राजखान्थि हान्जाखौ मोजां मोनग्रा सुबुंफोराबो बाहागो लाफैदों। অদূৰ ভৱিষ্যতত পুনৰ নিৰ্ধাৰণ যেতিয়া কৰে সেইটো সময়ত বিটিচিটো টাৰ্মিনাছ মানে বিটিচি পলিটিকেল বাউণ্ডাৰীৰ ভিতৰতে দুটা লোকসভা সমষ্টি কৰিব লাগে আৰু ইয়াৰ কাৰণে আমাৰ বিটিচি একৰ্ডত 2 লাইন ভাৰত চৰকাৰে লিখি দিছে যে যেতিয়া ডিলিমিটেশ্যন হ'ব তেতিয়া ডিলিমিটেশ্যন কমিশ্যনে সিদ্ধান্ত লৈ পেলাই সেইটো কৰিব বুলি লিখা আছে। এতিয়া ডিলিমিটেশ্যন কমিশ্যনক ভাৰত চৰকাৰে এটা টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছিলে। সেই টাৰ্মছ অফ ৰেফাৰেঞ্চত কোৱা হৈছে যে যেতিয়া সমষ্টি নিৰ্ধাৰণ কৰা হয় তেতিয়াহ'লে ডিষ্ট্ৰিক্ট বাউণ্ডাৰী এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট বাউণ্ডাৰীবোৰ এনক্ৰছ নকৰিব মানে ক্ৰছ নকৰিব আৰু লোকেল গভৰ্ণমেণ্ট ডিষ্ট্ৰিক্ট কাউন্সিলবোৰৰ বাউণ্ডাৰীটো ক্ৰছ নকৰিব। সেইটো এটা টাৰ্মছ অফ ৰেফাৰেঞ্চৰ ভিতৰত আছে আৰু সেইমতে আমি ভাবোঁ যে 2007 চনত যেতিয়া ডিলিমিটেশ্যন কমিশ্যনে নটিফিকেশ্যন দিছিলে সেইটো সময়ত কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিৰ নাম আমি দেখিবলৈ পাইছিলোঁ, কিন্তু আনফৰ্চুনেটলি এতিয়া ইয়াত ডিলিমিটেশ্যনৰ কামটো কৰিছে ইলেকশ্যন কমিশ্যনে। গতিকে ইলেকশ্যন কমিশ্যনে কোন হয়, কোনে এপইণ্ট কৰে, খাৰ খোঠাটি চলিব, আমাৰ ডাউট আছে আমাৰ। এতিয়া দেখিবলৈ গৈছে যে গোটেই অসমত মানে এছেম্বলি সমষ্টিবোৰ এনেকুৱা বনোৱা হৈছে, আমাৰ ডাউট লাগিছে যে পাৰ্টিকুলাৰ কোনোবা পলিটিকেল পাৰ্টিক বেছ কৰি পেলাই তেখেতসকলে যেন সদায় জিকি থাকে সেইটো টাৰ্গেট কৰি পেলাই সমষ্টিবোৰ বনোৱা হৈছে। আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে বাউখুমগুৰি এটা সমষ্টি বনোৱা হৈছে, যি বাউখুমগুৰি এৰিয়া আৰু পপুলেশ্যন ৱাইজ হ'লে চিডলিৰ পৰা যি এৰিয়া আহিছিলে আৰু ইষ্ট বেলাচীপাৰা ৱেষ্ট বেলাচীপাৰা এই সমষ্টিবোৰৰ যি বিটিচি এলেকাত সোমাইছে সেইটো লৈ পেলাই এটা সমষ্টি বনাব পৰা এৰিয়াও আছে আৰু পপুলেশ্যনো আছে, কিন্তু সেইটো নকৰি চিডলিৰ পৰা অহাটো কোকৰাঝাৰৰ লগত থৈ পেলাই বাউখুমগুৰি সমষ্টিখন এনেকুৱা বনালে মানে দীঘলকৈ সৰু এৰিয়া গৌৰাং নদী আৰু নদী কাষে দি ঠানি পেলাই একদম ভূটান বৰ্ডাৰলৈকে লৈ গৈছে। আমি জানো, আপোনালোকে সকলোৱে জানে যে এই মেমৰেণ্ডামত গোটেই বিটিচিৰ সম্পৰ্কীয় থাকিব আৰু বিশেষকৈ আমাৰ এই গোসাইগাঁও সমষ্টি আৰু গোসাইগাঁও আগৰ সমষ্টি বাকী যেনেকৈ ডিভাইড কৰিছে, যেনেকৈ বিভাজন কৰিছে, মানে আগৰ গোসাইগাঁও সমষ্টি আৰু নাই, কোনো কেৰেক্টাৰে নাই। এই সমষ্টিৰ পৰা গোসাইগাঁও সমষ্টিৰ পৰা কি কৰিছে, বাউখুমগুৰিত কয়েকটা গাঁও ভিতৰৰ পৰা ওলাই লৈ গৈছে আৰু কয়েকটা গাঁওটো
পৰ্বৰজোৱাৰ লগত দি দিছে আৰু কয়েকটা গাঁৱটো দথমাৰ লগত দি দিছে মানে গোসাইগাঁও বাকী হিচাপে তেখেতসকলে যেনেকৈ ভোট দিছিলে এটা চেণ্টিমেণ্ট আছে এটা ইণ্টিগ্ৰিটি আছিল এতিয়া যি নতুনকৈ বনোৱা হৈছে তাতে গোসাইগাঁও বাকী ফুৰা ফুৰিকৈ বিভাজন কৰি দিছে আমি চিভিল SDOৰ থ্ৰু ইলেকশ্যন কমিশ্যনাৰক আমি পঠিয়াই দিম এতিয়া নামাকৰণহে মাত্ৰ মানে দৰং বনাইছে আগতো আমি মংগলদৈ সমষ্টিৰ লগত আমাৰ এই অঞ্চলবিলাক সাঙুৰি লৈ পেলাই সমষ্টি নিৰ্ধাৰণ কৰাটো আমি পাইছিলোঁ এইবাৰো ঠিক তেনেকৈ নতুন নামেৰে তেখেতসকলে দৰং সমষ্টি হিচাপে গঠন কৰি দিছে য'ত নেকি আমাৰ BTC অঞ্চলৰ 6টা এছেম্বলি সমষ্টিটো তেওঁলোকে সংযোগ কৰিছে সেইটো কোনো প্ৰকাৰে আমাৰ গ্ৰহণযোগ্য নহয় আমি কেতিয়াও মানিব নোৱাৰোঁ 6 শিডিউল এলেকাৰ আমাৰ এই অঞ্চলৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বাৰ্থত যেহেতু এটা অট'নমাছ কাউন্সিল গঠন কৰি দিছে ৰাজনৈতিকভাৱে সুৰক্ষা দিয়াৰ কাৰণে অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ মানে স্বাৰ্থৰ কাৰণে অসম চৰকাৰ ভাৰত চৰকাৰে BLTৰ লগত চুক্তি কৰি পেলাই 6 শিডিউলৰ আধাৰত যেহেতু অঞ্চলখন গঠন কৰি দিছে গতিকে ৰাজনৈতিক এই অঞ্চলৰ ৰাইজৰ সুৰক্ষা দিয়াৰ স্বাৰ্থতে কোকৰাঝাৰৰ লগতে ওদালগুৰি পাৰ্লিমেণ্টাৰী সমষ্টি গঠন কৰি দিব লাগে পুনৰ বিচাৰ কৰিব লাগে পুনৰ গঠনৰ কাৰণে মানে গভৰ্ণমেণ্টৰ ফালৰ পৰাও আৰু নিৰ্বাচনী আয়োগৰ পৰাও তেখেতসকলে এটা পদক্ষেপ ল'ব লাগে ইয়াৰে দাবী জনাই আজি আমি হেৰি কৰিছোঁ আচৰিত কথাটো হ'ল যে আমাৰ এই আজিৰ যিটো খচৰা প্ৰস্তাৱ মানে কি কয় সমষ্টিৰ যিটো মানে প্ৰশাসনে ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ ফালৰ পৰা সেই ডিক্লাৰেশ্যনটো বা সেই পাব্লিকেশ্যনটো আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে বোমা ফুটাই তেখেতসকলে বিপুলভাৱে আদৰণি জনাইছে মনত ৰখা উচিত তেখেতসকলে ৰখাটো উচিত আছিল যে 2007 চনত যেতিয়া গঠন কৰিছিল তেতিয়া ওদালগুৰি নামেৰে এটা লোকসভা পাৰ্লিমেণ্টাৰী সমষ্টি BTC অঞ্চলত কোকৰাঝাৰৰ লগতে একেলগে আছিলে আৰু এই এটা সমষ্টি নাইকিয়া কৰি পেলাই BTC অঞ্চলৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰ হনন কৰি ইলেকশ্যন কমিশ্যনৰ পৰা যিটো এই খচৰা প্ৰস্তাৱ মানে কিটো বতাৰ আমাৰ এই সমষ্টিটো যিটো ঘোষণা কৰিলে সেইটো আদৰণি জনোৱা সেইটো আচৰিতজনক ঘটনা আৰু সেইটো এটা মানে ভাবিব লগা কথা হৈ আছে যে ইলেকশ্যন কমিশ্যনৰ পৰা তেখেতসকলে আমাৰ অঞ্চলত আহি পেলাই সমষ্টিখন তেওঁলোকে নিৰ্ধাৰণ কৰিবৰ কাৰণে আচলতে গ্ৰাউণ্ড লেভেলত তেওঁলোকে কাম কৰিবলৈ অহা নাই এই অঞ্চলৰ যিটো সমষ্টি নিৰ্ধাৰণৰ দায়িত্ব কৰ্তব্য এইখিনি আমাৰ স্থানীয় যিবিলাক চৰকাৰ আছে যিসকল ৰজা ঘৰৰ মানুহ আছে তেখেতসকলকে দায়িত্ব দিছে আৰু তেওঁলোকে নিৰ্ধাৰণ কৰাৰ ভিত্তিতে ইলেকশ্যন কমিশ্যনে আজি এই হিচাপে ঘোষণা কৰিছে সেই কথাটো মনত ৰাখিব লাগিছিল যে BTC অথৰিটিয়ে তেখেতসকলে BTC অঞ্চলৰ নাগৰিকৰ ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বাৰ্থত সুৰক্ষা দিয়াৰ স্বাৰ্থত আমাৰ কোকৰাঝাৰৰ লগতে ওদালগুৰি সমষ্টিও গঠন কৰিব লাগিছিল 2007 চনৰ যিটো ড্ৰাফ্ট কনষ্টিটিউয়েন্সি ষ্ট্ৰংভাৱে এটা মানে তেওঁলোকৰ ৰোল বা দায়িত্ব কৰ্তব্য পালন কৰাৰ প্ৰয়োজন আছিল কিন্তু তেওঁলোকে নিবাদে থকাৰ কাৰণে তেওঁলোকৰ দুৰ্বল নেতৃত্বৰ কাৰণে আজি অসম চৰকাৰৰ ফালৰ পৰাই হওক বা নিৰ্বাচনী আয়োগৰ পৰাই হওক ওদালগুৰি সমষ্টিটো নাইকিয়া কৰি পেলাই দৰঙৰ লগত সংযোগ কৰি এই ওদালগুৰি অঞ্চলৰ লগতে BTC অঞ্চলৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰটো খৰ্ব কৰাটো আমি কেতিয়াও মানিব নোৱাৰোঁ গতিকে অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগ তেখেতসকলে যৌথভাৱে ওদালগুৰি সমষ্টি পুনৰ গঠন কৰিবৰ কাৰণে পুনৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে সোনকালে ব্যৱস্থা ল'ব লাগে পুনৰ তেখেতসকলে মানে ৰিডিজাইন কৰিব লাগে ৰিড্ৰয়িং কৰিব লাগে ইয়াৰ কাৰণে আজি আমি দাবী জনাইছোঁ